নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। দেশততো পৰিস্থিতি অতি বেয়াই, গোটেইফালে কৰোণাময় হৈ আছে, গতিকে সকলোৱে সাৱধানে চলিব। এতিয়া মই আজি ভিডিঅ'টো এইকাৰণেই বনালোঁ যে মই যিটো হাইস্কুল টেটৰ প্ৰাইজৰ কথা কৈছিলোঁ, প্ৰথম দুজনক দিম বুলি। প্ৰাইজটোতো ৰিজাল্টটো আপোনালোকে পোৱাই নাই, কিন্তু হোৱাটছআপ গ্ৰুপত আপোনালোকে নিশ্চয় গমেই পাইছে কোনে হায়েষ্ট মাৰ্ক পাইছে। তথাপিও মই সকলোকে জনাটো উচিত বুলি ভাবোঁ, যিহেতু মই কৈছিলোঁ। আৰু পোষ্টেল এড্ৰেছ তেওঁলোকৰ পৰা লোৱাৰ পাছতো মই এতিয়ালৈকে প্ৰাইজটো দিব পৰাই নাই, খুব ব্যস্ততাৰ কাৰণে। সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই। বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' বনাম বুলি মই ভাবিছিলোঁ যদিও সময়ৰ অভাৱৰ কাৰণে ভিডিঅ' দিব পৰা নাই। নেট পৰীক্ষা ফৰ্ম ফিল আপ হৈয়ে আছে, আপোনালোকে নিশ্চয় গম পাইছে। নেটৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈও নেটৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। ফিল আপ কৰক সকলোৱে, মই সহায় কৰিম অসমীয়া বিষয়টোৰ ওপৰত যিমানখিনি যি কৰিব লাগে, কাৰণ ময়ো চেষ্টা কৰিম, মোৰো অলপ পঢ়া হ'ব। গতিকে অসমীয়া বিষয়ৰ ওপৰত নেট যিসকলে দিবলৈ ইচ্ছুক তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব, আমি একেলগে ডিছকাছ কৰিম যাতে সকলোৱে সুফল পাওঁ। তাৰপাছত প্ৰথম পেপাৰখনৰ যিখন প্ৰথম কাকত, সেইখনৰ কাৰণে ৰিচাৰ্চ এপ্টিটিউড আৰু টিচিং এপ্টিটিউড এইখিনি মই অলপ চাই দিব পাৰিম, কাৰণ এইখিনিৰ ওপৰত কনচেপশ্যনটো মোৰ যেনেকৈ ধৰণে আছে সেইখিনি মই দিবলৈ চেষ্টা কৰিম। বাকীখিনি নোৱাৰিম, বাকীখিনি আপোনালোকে নিজে কষ্ট কৰিব। তাৰপিছত আজি স্বয়ংপ্ৰভাৰ আগতে মই স্বয়মৰ বিষয়ে ক'লোঁ, তাৰপিছত আজি অকণমান স্বয়ংপ্ৰভাৰ বিষয়ে মই কৈ দিম 2-4টা কথা। স্বয়ংপ্ৰভা আৰু ইয়াৰ লগতে জড়িত হৈ আছে মুক্স, গতিকে মুক্সৰ লগত ইয়াৰ কুৱেশ্যনখিনি অলপ সাদৃশ্য আছে, গতিকে সেইখিনি অকণমান পিছলৈ আলোচনা কৰিম। তো তেতিয়াহ'লে আজি ৰিজাল্টটো দি লওঁ, কোনেনো পাইছে। মই স্ক্ৰীণত ফটো দেখুৱাই দিছোঁ। সংগীতা দাস, তেওঁ মোৰ গ্ৰুপত আটাইতকৈ সৰহ নম্বৰ পাবলৈ সক্ষম হৈছে। তেখেতে পাৰ্ট 1ত পাইছে 82, পাৰ্ট 2ত পাইছে 76, টোটেল 158 তেখেতে নম্বৰ লাভ কৰিছে। অভিনন্দন জনাইছোঁ পুনৰবাৰ। আৰু এটা কথা, হাইস্কুল টেট আহি আছে। হাইস্কুল টেটত মই অসমীয়া বিষয়টোৰ ওপৰত যিখিনি কৰিব লাগে গোটেইখিনি সহায় কৰিম। তাৰপিছত দ্বিতীয়তে আছে ৰুমি কলিতা, তেখেতে 2খন পেপাৰতে 75 টোটেল 150 মাৰ্কছ লাভ কৰিছে। দুয়োগৰাকীলৈ মই অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু গ্ৰুপত যিসকলে আচলতে আছিলে তেওঁলোকৰে মাত্ৰ 6-7জনে ফেইল কৰিছে। ফেইল কৰিছে কি, অকণ নম্বৰৰ কাৰণে, 2-3 নম্বৰৰ কাৰণে তেওঁলোকে ৰৈ গৈছে। আৰু মই বহুতক ছাজেষ্ট কৰিছোঁ, যিহেতু ৰিএভালুৱেশ্যনৰ কথা এটা আপডেট আছিলে, তেওঁলোকে কৰক, নিশ্চয় সুফল পালে ভাল লাগিব। আৰু ইয়াৰ পিছতো যিসকল যিখিনি পৰীক্ষা আহি আছে টেট সম্পৰ্কীয়, হাইস্কুল টেটেই হওক, যিখিনি মই যিমান পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চিলেবাছটো মোক দিলেই হ'ল। আৰু ইয়াৰ পিছৰ পৰা এইকেইদিন মই অলপ ভিডিঅ' দিবলৈ বা বিভিন্ন বিষয়ৰ ওপৰত বা বিভিন্ন কণ্টেণ্ট লৈ পেলাই মই দিবলৈ চেষ্টা কৰিম। নেটৰ ভিডিঅ' মই ডেইলি এটা হ'লেও দিবলৈ চেষ্টা কৰিম অসমীয়া বিষয়টোৰ ওপৰত। যিসকল মোক সহায় বিচাৰি আছিলে অসমীয়া বিষয়টোৰ ওপৰত, বহুতে মোক ফেচবুকতো মোৰ লগত কানেক্ট হৈছে, আৰু ইউটিউবতো মোৰ লগত যোগাযোগ কৰি আছে, গ্ৰুপতো, হোৱাটছআপ গ্ৰুপটোতো। গতিকে মই ভাবিছোঁ এতিয়া অলপ সময় মই উলিয়াই লৈছোঁ। ইয়াৰ পিছত মই ডেইলি এটা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু কিমান দূৰ সফল হওঁ নাজানো, বহুত কিবাকিবি কাম আহি যায়, তেতিয়া ৰৈ যাওঁ। এতিয়া ইমান দিন হ'ল মই এটা ভিডিঅ' দিয়া নাই, গতিকে অলপ বেয়াও লাগি আছে। তথাপিও মই পুনৰবাৰ সংগীতা দাস আৰু ৰুমি কলিতালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আশা কৰোঁ আহিব লগা আৰু পৰীক্ষাবিলাকো তেওঁলোকে অৱতীৰ্ণ হ'ব, হাইস্কুল টেটৰো অৱতীৰ্ণ হওক, ভাল লাগিব। আৰু বাকী যিসকল মোৰ গ্ৰুপত থাকি গ্ৰুপত আলোচনা কৰি পেলাই পৰীক্ষাত সুফল লাভ কৰিলে, সকলোলৈকে মই অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু যিসকলে 1-2 নম্বৰৰ কাৰণে ৰৈ গ'ল, তেওঁলোকে বেয়া একো নাই, তেওঁলোকে পিছৰ পৰীক্ষাসমূহ নিশ্চয় পাছ কৰিব পাৰিব। হয়তো
অকণমান খেলি মেলি কাৰণ MCQsবিলাক কিছুমানে হয়তো ফেইল কৰিম বুলি ভাবাও কিছুমান পাছ কৰি গৈছে, এনেকুৱা হয়। গতিকে তাত দুখ কৰিব লগা একো কথা নাই। সকলোলৈকে মোৰ শুভাশীষ আছে, থাকিব। ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজত এটা পৰিয়ালৰ দৰে আছোঁ, যিহেতু সোমাই পৰিলোঁ খুব কম সময়ৰ ভিতৰত। গতিকে মই চেষ্টা কৰিম মোৰ চেনেলটো গ্ৰ' কৰি নিবলৈ পিছৰ পৰ্যায়ত। তো তেতিয়াহ'লে এইখিনি কথা। এতিয়া মই যিটো স্বয়ংপ্ৰভাৰ বিষয়ে যিখিনি অকণমান ক'ম বুলি ভাবিছিলোঁ, আচলতে স্বয়ংপ্ৰভা মানে কি এনেকুৱা বস্তু, কম্পিটিটিভ এক্সামৰ কাৰণে আচলতে খুবেই ভাল। অনলাইন স্বয়ংপ্ৰভা মানে এটা গ্ৰুপ, মানে 32টা DTET চেনেলৰ এটা গ্ৰুপ হয়। আৰু ই কি কৰে, GSAT-15 ছেটেলাইটৰ জৰিয়তে, ইয়াৰ ছেটেলাইটটোৰ নাম GSAT-15 ছেটেলাইটৰ জৰিয়তে 24/7 বেচিছত হাই কোৱালিটি এডুকেশ্যনেল প্ৰগ্ৰেম টেলিকাষ্ট কৰা হয় এই স্বয়ংপ্ৰভাত। খুব ইম্পৰ্টেণ্ট কথা এইটো, মানে GSAT-15ৰ কথাটো আহিবই পাৰে যে ছেটেলাইটৰ নাম কি, আৰু টাইমটো 24/7 বেচিছত যিটো তেওঁলোকে হাই কোৱালিটি এডুকেশ্যনেল প্ৰগ্ৰেম টেলিকাষ্ট কৰে, এই কথাটো আহিব পাৰে। আৰু স্বয়ংপ্ৰভাৰ মানে গ্ৰুপত কিমানটা DTET চেনেল আছে, 32টা, এই কথাটো আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত চেনেলবোৰ আপলিংক হৈ আছে বিশ্বাগৰ লগত বা বাইশাগ লগৰ লগত চেনেলবোৰ আপলিংক হৈ আছে, এই কথাটো সুধিব পাৰে। আৰু বাকী স্বয়ংপ্ৰভাৰ যিকেইটা প্ৰশ্ন, সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে বুলি ভাবা হয়, সেইকেইটা মুক্সৰ লগত ইফালে সিফালৰ পৰা অলপ এটা টাই আপ আছে। গতিকে মই মুক্সৰ বিষয়ে, মুক্সৰ ফুল ফৰ্ম মেচিভ অপেন এনেকুৱা কিবা আছিলে, মই পাহৰিছোঁ। মুক্সৰ বিষয়ে যেতিয়া আলোচনা কৰিম, তেতিয়া মই স্বয়ংপ্ৰভা আৰু মুক্স একেলগে আলোচনা কৰি দিম, তেতিয়া গোটেই বস্তুখিনি ওলাই পৰিব। আৰু স্বয়ংপ্ৰভা, মুক্স এইকেইটা বস্তু নতুনকৈ ইনক্লুড হোৱা, প্ৰত্যেকবাৰে পৰীক্ষাতে আহি আছে ইয়াৰ। গতিকে এইখিনি যিকেইটা মই প্ৰশ্ন ইয়াৰ পৰা বাছি দিছোঁ, ইয়াৰ আহিবই, তাৰমানে ইয়াৰ পৰা এটা হ'লেও প্ৰশ্ন আহিবই। 2 নম্বৰ আপোনালোকে ইম্পৰ্টেণ্ট বুলি ধৰি থ'ব পাৰে। গতিকে পিছলৈ মই বাকীখিনি আলোচনা কৰিম, একেলগে দি দিম, আৰু ইয়াৰ পিছত মই অসমীয়া বিষয়টোৰ ওপৰতো আলোচনা কৰি যাম। গতিকে এইখিনিয়ে কথা। বাকী প্ৰাইজকেইটা মই সোনকালে দিম। দিয়াৰ পিছত কনফাৰ্মেশ্যন তেওঁলোকৰ পৰা লোৱাৰ পিছত মই পুনৰ ভিডিঅ'ৰ যোগে জনাই দিম যে তেওঁলোকে পালে নে নাই, সেইটো কথা। বাকী সকলোলৈকে শুভকামনা জনালোঁ। খুব সাৱধানে থাকিব এইকেইদিন, যিহেতু কৰোণাৰ যি মানে আতংকময় পৰিস্থিতি হৈ আছে। সকলোৱে ভালে ভালে খুব সাৱধানে থাকিব। যিখিনি মানে প্ৰিকশ্যনৰ কথা কৈছে, যিখিনি যেনেকৈ ধৰণে সাৱধানতা ল'ব লাগে, কি কৰিব লাগে, এইখিনিৰ ওপৰত অলপ মন দিব। তাৰপিছত আৰু কি ক'ম, তো এইখিনিয়ে কথা। বাকী আপোনালোকে যোগাযোগ কৰি থাকিব হোৱাটছআপৰ যোগেদি, কেনেকৈ ধৰণে কি কৰিলে সুবিধা হয়, ঠিক তেনেকৈ ধৰণে মই দিবলৈ চেষ্টা কৰিম। তো এইখিনিয়ে কথা জনালোঁ। কাইলৈ আকৌ লগ পাম। চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এই কথাখিনি ক'বলৈ আচলতে পাহৰি যাওঁ মই। তেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈ থাকিলে মানে আৰু এটা উৎসাহ বাঢ়ি গৈ থাকে, নতুন কিবা এটা কৰিবলৈ মন যায়, সেই তেনেকুৱা কথা। গতিকে ঠিকে আছে, এৰিলোঁ। থেংক ইউ।